নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা জানিব পাৰিব যে DME 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু কেতিয়া এক্সাম অনুষ্ঠিত কৰা হ'ব। তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে 5টা মোষ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, যিহেতু আপোনালোকৰ কাৰণে বহুতো হেল্পফুল হ'ব পাৰে। তো 5টা কুৱেশ্যন এনচাৰত কি আছে আপোনালোকে চাই লওক। তো বন্ধুসকল, 1 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে টকিঅ'। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ভাইৰাছে বৰ আই সৃষ্টি কৰে? শুদ্ধ উত্তৰটো হৈছে ভেৰিয়ালা ভাইৰাছ। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে কোষৰ কোনটো অংগত মাইক্ৰকন্ড্ৰিয়া থাকে? শুদ্ধ উত্তৰটো হৈছে কোষ পৰশ। 4 নম্বৰ প্ৰশ্নটো হৈছে তাজমহল কিহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে? শুদ্ধ উত্তৰটো হ'ল বায়ু প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে অন্তিম প্ৰশ্ন, মানুহৰ তেজৰ pH কি? শুদ্ধ উত্তৰটো হ'ল সামান্য ক্ষাৰকীয়। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এই 5টা প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট হ'ব কাৰণে আগবঢ়াই দিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে জানিব যে DME এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। DME এডমিট কাৰ্ড যিহেতু এতিয়া এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হৈছে, 15 দিনৰ ভিতৰত অৰ্থাৎ 15 তাৰিখৰ ভিতৰত DME এডমিট কাৰ্ডটো মুকলি কৰি দিয়া হ'ব আৰু এক্সামটো জুলাই মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হোৱাৰ চান্স আছে। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যিহেতু অফিচিয়েলি নটিফিকেশ্যন অহা নাই, যেতিয়া আহিব মই ভিডিঅ' বনাই কিনে আপোনালোকক জনাই দিম। আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনডাল বজাই ৰাখক, যিহেতু আপোনালোকে নটিফিকেশ্যনৰ সৈতে আগতীয়াকৈ চাব পাৰিব। ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিয়ক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যিহেতু গম পাই যাব DME 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। ধন্যবাদ।